हेलो बंधुসকল যদি আপোনাক হঠাতে আপোনাৰ ইপিক আইডি নম্বৰটো মানে ভোটাৰ আইডি নম্বৰটোৰ প্ৰয়োজন হৈ যায় আৰু সেই সময়ত আপোনাৰ হাতত যদি ভোটাৰ আইডিখন নাথাকে বা তাৰ কোনো ফটো এটাও নাথাকে তেতিয়া হলে আপুনি অনলাইন ভোটাৰ আইডি নম্বৰটো কেনেকৈ জানিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ECINET যেটো মোবাইল এপ আছে তাত গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া ECINET যেটো মোবাইল এপ আছে ভাৰত চৰকাৰৰ ইলেকশন কমিশনৰ যেটো ভোটাৰ সাৰ্ভিসৰ কাৰণে বনোৱা মোবাইল এপ আছে হেতু আহি গৈছো হেতু ওপেন কৰি লৈছো হেতু ওপেন হোৱাৰ পাছতে আপুনি এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা দেখা পাব যেহেতু আমাক আমাৰ ইপিক নম্বৰ বা ভোটাৰ আইডি নম্বৰটোৰ প্ৰয়োজন আছে সেই কাৰণে হেতু জানিবৰ কাৰণে সাৰ্চ ইউৰ নেম ইন ভোটাৰ লিষ্ট এটোৰ ওপৰত ক্লিক কৰি দিম যেতিয়া আমি সাৰ্চ ইউৰ নেম ইন ভোটাৰ লিষ্টৰ ওপৰত ক্লিক কৰি দিম ওপৰত চাওক সাৰ্চ ইউৰ নেম ইন ভোটাৰ লিষ্ট হেতু দেখুৱা হৈছে আৰু তলত সাৰ্চ বাই ইপিক নম্বৰ ভোটাৰ নম্বৰ যেহেতু আমি ভোটাৰ আইডি নম্বৰ নাজানো ইপিক নম্বৰ নাজানো গতিকে তাৰ দ্বাৰা আমি নামটো সাৰ্চ কৰিব নোৱাৰিম গতিকে আমি সাৰ্চ বাই ডিটেইলছৰ ওপৰত ক্লিক কৰি দিম যেতিয়া সাৰ্চ বাই ডিটেইলছৰ ওপৰত ক্লিক কৰি দিম ইয়াত আপোনাৰ নামটো নাম ফাৰ্ষ্ট নেম আৰু মিডল নেম লিখিবলৈ কোৱা হৈছে প্ৰথমতে তাৰ পিছত লাষ্ট নেমটো ইয়াত লিখিবলৈ কোৱা হৈছে তাৰ পিছত আপোনাৰ ৰিলেটিভ ফৰ ফাৰ্ষ্ট নেম লিখিবলৈ কোৱা হৈছে তাৰ পিছত ৰিলেটিভ ফৰ লাষ্ট নেম লিখিবলৈ কোৱা হৈছে আপোনাৰ ডেট অফ বাৰ্থ বা কাৰেন্ট এজ লিখিব কোৱা হৈছে তাৰ পিছত মেল ফিমেল আপোনাৰ জেন্ডাৰ লিখিবলৈ কোৱা হৈছে সিলেক্ট কৰিবলৈ কোৱা হৈছে তললৈ আহিলে আপুনি ইয়াত চাব আপোনাৰ ষ্টেটখন সিলেক্ট কৰিবলৈ কোৱা হ'ব তাৰ পিছত ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব তাৰ পাছতহে আপুনি আপোনাৰ কনস্টিটুৱেন্সি সিলেক্ট কৰিব লাগিব মানে বিধানসভাৰ কনস্টিটুৱেন্সি আপুনি ইয়াত সিলেক্ট কৰিব লাগিব এই গটাইখিনি আপুনি ইয়াত সিলেক্ট কৰি ল'ব মই মোৰ যিখিনি ডিটেইলছ আছে সেইখিনি ইয়াত ভৰাই লওঁ চাওক মই মোৰ ডিটেইলছ আটাইখিনি ইয়াত ভৰাই লৈছো আৰু তলত সাৰ্চ বাটনটোৰ ওপৰত ক্লিক কৰি দিম সাৰ্চ বাটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে একদম ওপৰতে চাব এই পেজটোৰ ইপিক অবলিক ভোটাৰ আইডি নম্বৰ আপুনি দেখা পাইছে এইটোৱে আপোনাৰ ভোটাৰ আইডি নম্বৰ তাৰ পাছত আপোনাৰ নাম জেন্ডাৰ এইবিলাক যিবিলাক আপুনি অলৰেডি ভৰালে বা আগতে ভোটাৰ লিষ্টত আছে সেইখিনি আহি যাব যদি আপোনাৰ ভোটাৰ লিষ্টত অকমান নামবিলাক বেলেগ আছে অশুদ্ধ আছে বা আপুনি ভৰোৱা নামখিনিৰ লগত মেচ নকৰে তেতিয়া হয়তো আপোনাৰ ডিটেইলছ নেদেখুৱাব পাৰে বন্ধুসকল এনেকৈয়ে আপুনি যদি হঠাতে আপোনাৰ ভোটাৰ নম্বৰটো ভোটাৰ আইডি নম্বৰটো বা ইপিক আইডি নম্বৰটো জানিবলৈ দৰকাৰ পৰে আৰু আপুনি জানিব বিচাৰিছে তেতিয়ালে অনলাইন এই ধৰণে জানিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আপোনাৰ ভোটাৰ আইডি নম্বৰ মানে ইপিক আইডি নম্বৰটো জানিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ